বোৱাৰী এইপিনে আছোন। অঁ মা মাতিছিলে আপুনি? বোৱাৰী এয়া ল। মা এয়া কি হয়? লচোন তই। তাবিজ? বোৱাৰী এই তাবিজটো তোৰ গলৰ চেণ্ডেলত সোমাই পিন্ধি থবি দেই। কিন্তু মা এয়া কিহৰ তাবিজ? মই কবিৰাজৰ তাত গৈছিলোঁ তোৰ কাৰণে তাবিজ এটা আনিব, যাতে তোৰ এইবাৰ ল'ৰাহে জন্ম হয়। মা ল'ৰা নহয় যদি ছোৱালী সন্তান জন্ম হয় তাত কি অসুবিধা? এজনী ছোৱালীচোন আছেই, তইনো আৰু কিমান ঘৰৰ বোজা আনিবি। সেইকাৰণে এতিয়া এজন ল'ৰাই হ'ব লাগে, বুজিলি? তই তাবিজটো পিন্ধি থৈ দেচোন। মা মই এনেকুৱা তাবিজ কেতিয়াও নিপিন্ধো, মোৰ ল'ৰা হওক বা ছোৱালী, মোৰ তাত একো অসুবিধা নাই। আপোনাৰ লাজ লাগিব লাগে, আপুনি নিজে এজনী মহিলা হৈ আপুনি নিজে ছোৱালী সন্তান ভাল নাপায়। ল'ৰা বা ছোৱালী সন্তান জন্ম হয় মহিলা আৰু পুৰুষৰ ক্ৰমজমৰ ওপৰত ভিত্তি কৰি, এনেকুৱা কবিৰাজৰ তাবিজৰ কাৰণে নহয়। যদি মোৰ গৰ্ভত ছোৱালী ক্ৰমজম আছে তেন্তে মোৰ ছোৱালী সন্তানে জন্ম হ'ব, আৰু সেয়া কোনো কবিৰাজৰ তাবিজে সলনি কৰিব নোৱাৰে। মা মই এয়া তাবিজ কেতিয়াও নিপিন্ধো। সন্তান ল'ৰা হওক বা ছোৱালী দুয়োকে আকোৱালি ল'বলৈ শিকক, কাৰণ সিহঁতৰ গাত আপোনাৰে তেজ আছে।